আজি আমি ইন্টারন্যাশনাল ডে এগেইনস্ট ড্রাগস এবিউজৰ সম্পৰ্কে আজি আমি দাগৰি থানাৰ আণ্ডাৰৰ পৰা গোটেই অঞ্চলটো পৰিভ্ৰমণ কৰিলোঁ। ড্ৰাগছ যাতে নিষিদ্ধ হয় এইসমূহ ৰাজ্যলৈ আমাৰ শুভকামনা থাকে। আমি এই বিষয়ে যথেষ্ট পদক্ষেপ লৈছোঁ। যিমান পাৰোঁ আমি বহুত ইতিমধ্যে আমি কণ্ট্ৰল কৰিলোঁ। এতিয়া হয়তো খুব কমেই আছে, যি দুই এটা আছে হয়তো খুব সম্ভৱ আমি তেওঁলোকক ধৰিবৰ কাৰণে সক্ষম হ'ম। চাওক, আমি পৰামৰ্শ সদায় দি থকাই হৈছে। COVID-19 ভেকচিনৰ বিষয়ে সকলোকে আহ্বান জনাইছোঁ। সকলোৱে ডিষ্টেন্স মেইনটেনেন্স কৰক, মাস্ক লওক, যাতে সকলোৱে নিৰাপত্তাৰে ধুনীয়াকৈ চলি থাকিব পাৰোঁ। আৰু বেজি ইনজেকশ্যন ল'বৰ কাৰণে সকলোকে মই আজিৰ এই যাত্ৰাৰ কিবাতে সকলোকে মই আহ্বান জনাইছোঁ, সকলোৱে যাতে বেজি লয়। কৰোণা সম্পৰ্কে আমি আমাৰ থানাৰ পৰা গোটেই আমাৰ এটা অভিযান চলোৱা হৈছে। গোটেই গাঁৱে ভূঞে আমি গৈ তেওঁলোকৰ গোটেই পৰিয়ালৰ নাম সংগ্ৰহ কৰিছোঁ আৰু সেইমতে আমাৰ হয়তো ইনজেকশ্যনটো হৈ যাব। চাওক, যিকোনো বস্তু বেয়া বস্তু আপুনি যদি ভাতকেইটা বেছিকৈ খায় আপোনাৰ বেমাৰ হৈ যাব পাৰে। সেইকাৰণে এইটো হৈছে নিচাযুক্ত বস্তু। গোটেই আমাৰ সৰ্বশৰীৰ ড্ৰাগছে গোটেইখিনি বস্তু শৰীৰৰ যিমানখিনি এনাৰ্জি থাকে এই বস্তুখিনি আমাৰ ড্ৰাগছে নাইকিয়া কৰে। তাৰ ফলত আমি বেমাৰী হৈ যাওঁ, বেমাৰীৰ ফলত আমাৰ মৃত্যু অনিবাৰ্য। মই সকলোকে ৰাইজক আহ্বান জনাওঁ, কোনো যাতে ড্ৰাগছ নলয়। ড্ৰাগছ ল'লে আমাৰ কি ক্ষতি হয় সকলোৱে জানেই, গতিকে নলয়ে ভাল। আপোনালোকে যদি কোনোবা লোৱাও দেখা পাইছে তাক ধৰি আমাৰ থানাত আমাৰ আৰক্ষী চকীত গতাই দিয়ক। এইখিনিয়ে।